নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক জানে যে এইবাৰ আগতীয়াকৈ বৰষুণ দিব আৰম্ভ কৰি দিলে। এইকেইদিন নেৰা নেপেৰা বৰষুণ দিয়ে আছে, কেনিও যাব নোৱাৰি। হয়তো বহুতো লোকে ভাবিছে এইবাৰ বৰষুণ নেৰিবই নেকি বুলি, আৰু বহুতে ঘৰত প্লেনিং কৰিলে পথাৰত হাল বাব লাগে, এইবাৰ খেতি আগতীয়া কৰিম বুলি। সেয়েহে সেই মৰ্মে ময়ো আজি পথাৰত ট্ৰেক্টৰখন নমাই টেষ্টিং কৰি চাইছোঁ যে পথাৰবোৰ কেনেকুৱা হৈছে, বোকা হৈছে নেকি, মাটি হালখন বাবলৈ কেনেকুৱা হৈছে তাৰ পৰীক্ষা কৰি চালোঁ। ত' বহুত মজা হৈ আছে, একদম ফৰফৰীয়া হৈ আছে। হয়তো 2-3টা ৰ'দ দিলে আৰু মজা লাগিব বাই পিনি। যিহেতু ইয়াত নাঙল নহয়, এইখন ফাল লগাইছোঁ, দেখিছেনে পাছফালে ফাল আছে, আৰু লটপট বুলি কয় এইখনো আছে। গতিকে এতিয়া প্ৰথমে ফালখন লগাই, কাঁহী বুলি কয় কিছুমানে, ফাল বুলি কয়, চবৰ ভাষাত বেলেগ বেলেগ কয়। গতিকে এইখন লগাই ধুনীয়াকৈ হালটো বাই চাইছোঁ কেনেকুৱা হৈছেনো। গতিকে মাটি একদম মজাই বেলেগ। আৰু এতিয়া কি হ'ল, নৰাবিলাক যেতিয়া হাল বাই পিনি উলটিয়াই দিম, সেইবিলাক সাৰেই উৎপন্ন হ'ব, সেই সাৰ হ'ব। গতিকে সেইকাৰণে মই ভাবিছোঁ আগতীয়াকৈ যিসকলে হাল বাম বুলি ভাবিছে বোৱাই লওক। আৰু মোৰ অৰ্ডাৰ আহিলে কমচে কম 100 বিঘা ওপৰ মাটি অৰ্ডাৰ আহিলে, অৰ্ডাৰখিনি ফুলফিল কৰিবলৈ চেষ্টা কৰিম। আৰু যোৱাবাৰ তেওঁলোকে মোৰ ট্ৰেক্টৰ হাল বাই পাৰফৰ্মেঞ্চ বহুত ভাল পালোঁ বুলি পজিটিভকৈ কৈছে। গতিকে মই ভাবিছোঁ মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু মোৰ ট্ৰেক্টৰখনৰ পৰা তেওঁলোকে যি পজিটিভ পালে পথাৰত হাল বাই পিনি, সেইকাৰণে তেওঁলোকে হয়তো এইবছৰ সোনকালে বুকিং কৰিছে। আৰু কি ক'ম, এনেকৈয়ে হালটো বাই আছোঁ আৰু দেখিছেনে। আৰু 2-3 দিনৰ পৰা পিছতে আমাৰ গাড়ী চলাবলৈ মৰমৰ দাদা এজন আহি আছে। গতিকে আগৰজন চাকৰি পালে, তেওঁক ধন্যবাদ দিছোঁ। আৰু যিহেতু বহুত মজা আছিলে, তেখেতো বহুত ধুনীয়াকৈ হাল বায়। অসম পুলিচত চাকৰি সোমালে, উপায় নাই, চাকৰি পালে চবেই যাব লাগিব, ময়ো যাব লাগিব। ময়ো চেষ্টা কৰি আছোঁ বাৰু, যিহেতু মোৰ বসন্তীখন ঘৰত আছে, উপায় নাই। কেতিয়াবা নথকা সময়ততো মই আনিবই লাগিব, কাষ্টমাৰ ৰিকুৱেষ্টটো মানিব লাগিব, হয় নাই বাৰু। গতিকে প্ৰতিজন মানুহেই হয় নাই, মই ভাবোঁ। এয়া দেখিছেনে পথাৰখন, এয়া প্ৰথম আৰম্ভণি কৰিছোঁহে আজি দেই ৰাইজ। এয়া মজা, একদম বহুত ধুনীয়া মাটি, চব কেনেকৈ কাটিছে, একদম ফৰফৰীয়া লটম হোৱা নিচিনা হৈ গৈছে, মানে একদম তুলি হৈ গৈছে। হাল বাই খুবেই মজা লাগিছে মানে। এই চাইডে আছে, এইটো চাইডত আছে, নেদেখৰ আমাৰ নতুনকৈ লগোৱা কিলা বাগানখন। গতিকে সৰু আছে, দিলে গৈছে, স্মল টি গাৰ্ডেনখন আছে। উপায় নাই, লগাইছোঁ। আৰু যিহেতু চেষ্টা কৰি আছোঁ, চাকৰি পোৱা নাই, কিমান টাইম লাগেতো ক'ব নোৱাৰি, সেই ওপৰতে কথা। যিহেতু কিবা এটা কৰি খাব লাগিব, সেইকাৰণে সেই বাগানডোখৰ লগাই থোৱা আছে। আৰু এডোখৰ আছে মেচিয়ৰ বাগানডোখৰ আছে, এডোখৰ ধুনীয়া ইনকাম এটা হয়, ঘৰখন ধুনীয়াকৈ চলি থাকে। তথাপিও এডোখৰ মাটি পৰি আছিলে, সেইডোখৰ আমি লগাই লৈছোঁ। আৰু এডোখৰ তাৰ লগতে প্লাছ এডোখৰ কিনি লোৱা আছিলে, সেইডোখৰো লগাই লৈছোঁ। আৰু আপোনালোকে যিসকলে এতিয়ালৈকে হাল বাম বুলি ভাবিছে, অকণমান ৰ'দটো দি ল'লে মানে বাব পাৰিব। তেতিয়া মাটিটো আৰু কটকটীয়া হৈ যাব। এতিয়া জেগাই কিছুমান জেগাত আপোনাৰ বোকা হৈ গৈছে, মানে পানীৰ জেকটো আছে। যিহেতু মই নলগাওঁ বুলি ভাবিছিলোঁ, উপায় নাই, আনিলোঁ যেতিয়া এইখিনি বাই থৈ শেষ কৰি গুচি যাম। আৰু অকণমান শুকালে বাই পিনি ভাল লাগিব, নহ'লে বোকা হৈ গ'লে হয়তো আৰু কেইদিনমান পিছত যদি কেনেবাকৈ ৰ'দ দিয়ে, তেতিয়া সেইখিনি আঠা নিচিনা হৈ যাব। সেইকাৰণে যদি পানী থাকে হাল বাব নালাগে কাঁহী, যদি পানী নাই তেতিয়াহ'লে আপোনালোকে কাঁহীখন বাব পাৰে। তেতিয়া মাটিটো ধুনীয়াকৈ চাহ কৰিব, চাহ নহয় মানে, আৰু টাইম আছে যে। আপোনালোকে যদি ভাবিছে বাম বুলি ভাবিছে, বাব পাৰে আৰু, হয়নে। আৰু দেখিছে নাই পথাৰখন, কোনো লগোৱাই নাই, এয়া আৰম্ভণি গীত গাইছোঁহে আজি। চাইছোঁ মানে কেনেকুৱা হৈছে বস্তুটো পথাৰডোখৰ। আৰু এটা আপোনালোকক ক'বলৈ পাই সুখী হ'ম, পথাৰত যেতিয়া হাল বাবলৈ আহোঁ, তেতিয়া এটাই বস্তু দেখোঁ, বগলী। বগলী কৃষকৰ পৰম বন্ধু বুলি ক'ব পাৰি। তেওঁলোকে পোক পতংগ খায়,
খেতিয়কৰ ওপৰৰ পৰা যি প্ৰত্যান সেই প্ৰত্যান পোৱায় আৰু বিশেষকৈ বগলী হওক শালিকি হওক চবেই দেখিছে নাই এইবিলাক চব আপোনালোকে দেখিব লাগে বগলীখিনি বগা বগা বগলী এই আছে দূৰলৈ দেখিছে গতিকে চৰাইবিলাকক কৃষকৰ পৰম বন্ধু হয় মই ভাবোঁ আপোনালোক চৰাই চিৰিকটিবিলাক নেমাৰিব কিছুমানে বগলীবোৰ বৰ মাৰি খায় বেয়া লাগে সেয়েহে কওঁ আপোনালোক প্লিজ বগলীবিলাক নেমাৰিব নিধন নকৰিব তেওঁলোকক তেওঁলোক কৃষকৰ পৰম বন্ধু হয় দেই বাই বাই আৰু খেতিয়কসকলৰ কথা যেতিয়া ধান খেতি কৰা কথাটো কৈছোঁ ইটোতো খেতি কৰি আছে যিসকলে ধান খেতিৰ লগত ব্যস্ত তেওঁলোকক মই ৱেলকাম জনাইছোঁ আগন্তুক দিনবিলাক আৰু খেতি দিন আহিলেই পথাৰত নামিবলৈ হৈ গ'ল আৰু কিছুমানেতো 12 মাহে খেতি কৰে তেওঁলোককো ধন্যবাদ দিছোঁ খেতিৰ লগত লাগি থাকক খেতি কৰিও মানুহ স্বাৱলম্বী হৈছে মই নকওঁ যে নাই হোৱা বুলি যদি আপুনি খেতিও কৰি থাকে ভালকৈ যদি খেতি কৰি থাকে এদিন নহয় আপুনিও ছাকচেছ হৈ যাব এই পঞ্জাৱ দেখিছে নাই পঞ্জাৱ ছাইডে কিমান খেতি কৰে ঠিক তেনেদৰে আপোনালোকেও কৰিবলৈ চেষ্টা কৰিবচোন 12 মাহে এদিন নহয় এদিন আপোনালোকো মানে ছাকচেছ বাই বাই আকৌ নেক্সট এটা ভিডিঅ' লগ পাম বুলি আপোনালোক সকলোকে বিদায় মাগিছোঁ আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ আপোনালোকে এজন ভাইটি বুলি মোক আঁকোৱালি ল'ব বাই বাই